এজনক লাগে বাইক, এজনক লাগে ফ্ৰিজ। বোলো এনেকে হলে নহব। ঘৰ ইমান চিকটাও এইডাল। দেউতা, মই এনেকে কাম কৰি খুৱাব নোৱাৰো। মোক কালিৰ পৰা স্কুলত আকৌ নাম লগাই দিবা। খালি ছোৱালী বোৱাৰীৰ পিছত ঘূৰি ফুৰিব। ঘৰটোত গোটেই জংঘল হৈ গৈছে, এইবোৰ চাফা কৰিব পৰা নাই। কি চাবা, ইফালেই চাবা নাই সিফালেই চাবা, গোটেই জংঘলে জংঘল। তুমি মোৰ কেঁচা কলিজাৰ জোন, তোমাকে বিচাৰি ফুৰোচোন। মামা কিমান চেনি খাই আহিলা আকৌ? পেলু ভাগিন, তেনেকে নকবা। পেলু ভাগিন, তোমাৰে মামী হব আকৌ। মামা বলা মোকে এবাৰ দেখাই লৈ আহিবা। মৰত মৰা ভাগিন, ক'ত যায় মৰা? তাৰ ল'ৰা এজনী আছে, একে গম পালে আমাৰ দুজনকে ডিঙি ৰেপি পঠাব ইয়াতে। মামা বলা আকৌ, আমি দুজন আছো, সি অকলেহে। মামীক একে দাঙি উঠাই লৈ আহিম। এইটোৰ সাহস নাচাই কিয়? তোৰ মৰিবলৈ মন গৈছে নেকি হা? মামা ঘৰখন চোৱাচোন, গোটেই জংঘলে জংঘল হৈ গৈছে। মামী এজনী থাকিলে এইবোৰ চাফা কৰি থলে নহয়। মামা ৰাতিপুৱাৰ পাই অলৌ তলৌ কৈ চেনি খাই ঘূৰি ফুৰোতেই গ'ল। এতিয়া ভাত কোনে ৰান্ধিব? মোক কোনে দিব খাব? ভাগিন, তুমি মোতকে ডাঙৰ বুলিহে বাচিলা। মই এতিয়া তোমাক ভাত বনাই খুৱাব লগা হ'ল। মামা এইবোৰ কৈ লাভ নাই, মোক ভাত দিয়াহি। এই পকা লগাক যে ভনীটো কিয় পঠাই দিলে? মামা তুমি এই পেলুক চিনি পোৱা নাই, তোমাক ঠিক কৰি থৈহে যাম। কি কৰো, হাততো এটকাও নাই। বজাৰ পাতি কৰিবচোন পইচাই নোহোৱা হ'ল। পাপা মোক স্কুলত থৈ আহিব লাগিছিল নহয়। তুমি খোজকাঢ়ি কিয় যোৱা নাই? পাপা মই আজি খোজকাঢ়ি যাবলৈ মোৰ মন নাই, তুমি মোক চাইকেলেৰে থৈ আহিবা বলা। পাপা এনেকে কিমানে চাইকেলত উঠি যাম, এখন বাইককে আনা। ভেবা তোমাৰ মেগী ৰেডি, বলা খাবাগৈ। স্কুলৰ টাইম হ'ল নহয়। মা পাপাক এখন বাইক আনিব দিয়ে না। ভেবা বাইক আনিব নালাগে নেকি? গৰমৰ দিন আহিল, ফ্ৰিজকে এটা আনিলে ভাল হয় নেকি? ঠাণ্ডা পানী খাবলৈ পাৰিম। মোৰ ফালে চাই লাভ নাই। মোৰ হাতত এটকাও ফুটা কৰি নাই। না ফ্ৰিজ আনিব পাৰিম, না বাইক এখন আনিব পাৰিম। পাপা যি কৰা কৰি থাকা। বাইক এখন আনা, মই বাইকত বহিয়ে স্কুলত যাম। আজি এনেকে যাম বাৰু, কথা নাই। মই এতিয়া ক'তে মৰো, এজনক লাগে বাইক, এজনক লাগে ফ্ৰিজ। গম পোৱাই নহয়, ফ্ৰিজ লাগিলে আকৌ ফ্ৰিজৰ ভিতৰতে সোমোৱাম। এতিয়াহে মৰিলো। ভেবা মোক বচোৱা। পাপা মই বচুৱাব নোৱাৰো। বাইক নানিলে মই এনেকে খোজকাঢ়ি স্কুলত যাব নোৱাৰো, মই সদায় আনা নিয়া কৰিব লাগিব। এতিয়াহে মৰিলো। হাততো টকা পইচা এটকাও নাই। এজনক লাগে বাইক, এজনক লাগে ফ্ৰিজ। বোলো এনেকে হলে নহব। ঘৰ এৰিব লাগিব। না মই এতিয়া বাইক কিনি দিব পাৰো, না ফ্ৰিজটো আনিব পাৰো। এই মাক পুতেকে মোৰ মূৰটোহে গৰম কৰি দিলে। তেৰিকা ময়ো কিবাহে ভাবি আছো। আইডিয়া এটা পালো নহয়। এজনক মাটি কলহ এটা আনি দিম, বাইকখন বাৰু পিছত আনি দিম। বোলো মাটি কলহত পানী থলে ঠাণ্ডা হৈয়ে থাকে, সেইটোৱে ফ্ৰিজৰ পানী বুলি খাব আৰু। মোকো খাব দিয়া, মেগী খাব দিয়া। নহয় কিবাহে কওঁ। ভাত দিয়া হে। বোলো লিভাৰে চিগনেল দিয়াই আছে, সোনকালে দিয়া খাবলৈ। কটাই টকা খুজিলে পাই, টকাৰ গাছ ৰুই থৈ গৈছে মোৰ তাত। অঞ্জনা কাহিৰো ঘূৰণীয়া, অঞ্জনা পাতিৰো ঘূৰণীয়া, অঞ্জনা ঘূৰণীয়া পূৰ্ণিমাৰ জোন। তই যে এনেকে অলৌ তলকে ঘূৰি আছা, স্কুলটো পঢ়া বাদে দিলি, স্কুলত নোযোৱাই হলি। এনেকে ঘূৰি থাকোতকে কাৰোবাৰ লগত কাম কৰিলে 2-1 পইচা নাপালি হয়। এতিয়া মই কাম কৰি খুৱাব লগা হ'ল। ইমান চিকটাও এইডাল। দেউতা, মই এনেকে কাম কৰি খুৱাব নোৱাৰো। মোক কালিৰ পৰা স্কুলত আকৌ নাম লগাই দিবা। এনেকে কাম কৰিব যোৱাতকৈ স্কুলত যে পঢ়াই ভাল হ'ব। বোলো মোক চিনি পোৱা নাই, পইচা কি চিকটা, মই আৰু চিকটা। তই স্কুল নোযোৱা, এতিয়া কিয় স্কুল যোৱা হলি? বোলো তহঁতৰ নিচিনা স্কুলত নোযোৱা ছোৱালীবিলাকক এনেকে শাস্তি দিব লাগে, তেতিয়াহে স্কুলত যাব। হাই বন্ধুসকল, কি খবৰ? ভালে আছে চাগে? আমাৰ মৰমৰ বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা আকৌ। আজিলৈ সামৰিলোঁ। বাই বাই বন্ধুসকল, আকৌ অহা খণ্ডত লগ পাম।